Bodoland! Modi ji! Suniye! हमारे सैयद Bodoland! No Bodoland, no rest! Bodoland bina peace! কিন্তু আজি প্ৰথম টাৰ্মটো শেষ হৈ গ'ল আকৌ আজি নতুনকৈ ছেকেণ্ড টাৰ্মৰ তেখেতে প্ৰাইম মিনিষ্টাৰ হ'ল কিন্তু আজি কোনোপতিয়ে আমাৰ সমস্যাটো সমাধান হোৱা নাই সেইকাৰণে নিখিল বড়ো ছাত্ৰ সন্থাৰ লগতে আমাৰ মুভমেণ্ট গ্ৰুপ যিটো আছে পিপল জইণ্ট একশ্যন কমিটি ফৰ বড়োলেণ্ড মুভমেণ্ট NDP প্ৰগ্ৰেছিভ আমাৰ জইণ্ট মুভমেণ্ট গ্ৰুপে আমি আজি এই 3 ঘণ্টীয়া ধৰ্ণাটো বহিবলৈ বাধ্য হ'লোঁ প্ৰত্যেকটা জিলাৰ ডিচিৰ সন্মুখত আমি ধৰ্ণা কাৰ্যসূচী আমি পালন কৰিছোঁ যে সেইটোৱে যে আজি ভাৰত চৰকাৰে আমাক প্ৰতিশ্ৰুতি দিয়াৰ পিছতো আমাৰ দীৰ্ঘদিনীয়া সমস্যাটো সমাধান কৰি দিয়া নাই কিন্তু তেওঁলোকে নিজাববীয়াকৈ আজি কাশ্মীৰৰ সমস্যাটো কাশ্মীৰটো যেনেকৈ কৰিল আপোনালোকে চবেই জানে যে ইয়াত মানে এটা ফুল ফেজ এটা ষ্টেটটো তেওঁলোকে দুভাগত ভগাই মানে সেইটো ইউনিয়ন টেৰিটৰি গঠন কৰিলে তো এইটোৱে আমি আজি ভাবিবলৈ